আজি গৰম বহুত বেছি গৰম পৰিছে আৰু গৰমততো ভাত খাব মনেই নাযায় যিহে গৰম তাতে আকৌ বেছি অইলি মানে বেছি তেল দিয়া চব্জি খাবলৈতো মন নাযায় সেইকাৰণে আজি ভাবিলোঁ নৰসিংহ চাটনিকে বনাওঁ সেইজোপা আমাৰ নৰসিংহ গছ হয় নৰসিংহ এইটো ধৰ ওচৰলৈ মই ছিঙিম দেই তই লৈ থাকিবি এইজোপা কি বুলি কয় সেইজোপা কি বুলি কয় গছ গছ কি গছ ঢেৰ আছিলে মানে ওচৰৰ কাষৰ মানুহে ছিঙি লৈ গ'ল কালি সেইজোপা নৰসিংহ গছ মাংসৰ লগতো খায় গাহৰিৰ লগত যিকোনো চব্জিতে দিব পাৰে দালিৰ লগতো দিব পাৰে এতিয়া ধনিয়া পাত বিচাৰি আহিছোঁ ইয়াতে থৈ দিওঁ একো নহয় চব সেউজীয়া হৈ গ'ল ইয়াতে ৰুইছিলোঁ মান ধনিয়া সেইটোকে ছিঙি দিওঁ পাত নাই ন উপায় নাই সদায় ইয়াৰ পৰাই খাই আছোঁ বেলেগ ধনিয়া পাবলৈ নাই আৰু সেইকাৰণে আৰু সেইজোপা ফুল হয় ফুল মানে দুপৰ টেঙা নিচিনা দুপৰ টেঙা যেনেকৈ পাত মানে সেইটো দেউতাই আনিছিলে আৰু এখিলা পাত আনিছিলে পাতখিলা মাটি তেনেকৈয়ে ৰুই দিলোঁ আৰু পূৰা গছ ইয়াতে পাই গ'লোঁ বেছি নিদিওঁ কাৰণ ৰাতিকৈ চব্জিত খাব লাগিব ন মাছ হ'ব পাৰে নহ'লে মাংস ওলাব কাৰণ আজি দেওবাৰ হয় গাহৰি মেইন সেইটো ইয়াতে থৈ দিওঁ ইয়াতে মই চাফা কৰিম নহয় এতিয়া আমি চাটনি দিবৰ কাৰণে নহৰু বাকলি গুচাই আছোঁ আৰু এইফালে নৰয় কি কৰিছা আপুনি কি কৰিছা পাত গুচাইছা ন আমি চাটনি খাম ন এনেকৈ কৰা আকৌ এনেকৈ কৰা এনেকৈ চোৱা এনেকৈ কৰি দিয়া এনেকৈ সেইটো নেমুৰ এটুকুৰা হয় নেমুটোৰ পিছত যেতিয়া মানে চাটনি ৰেডি হ'ব ন তেতিয়া তাৰ ওপৰত এনেকৈ চিপি দিম সেইটো ভোট জলকীয়া হয় সেইটো নহৰু আদা ধনিয়া পাত সেইটো নিমখ আৰু একো দিব নালাগে সেইকেইটা দিলেই খাবলৈ ভাল লাগে গৰম ভাতৰ লগত খাবলৈ একদম পূৰা টেষ্টি হয় এতিয়া আমাৰ চাটনি পিচিবলৈ ৰেডি হৈ আছে মিষ্টাৰ নৰয় কি খবৰ ভালে তোমাৰ চাটনি ৰেডি হৈ গ'ল নহয় এতিয়া খাব পাৰিবা খাবানে কিহৰ লগত খাবা নেমুৱে পাতে অঁ এতিয়া হেৰি কৰ আকৌ নেমু ৰসটো চিপি দে আকৌ চিপি দে নেমুটো চিপি দে আকৌ ইয়াত চিপি দে আকৌ নৰসিংহ চাটনি ৰেডি হৈ গ'ল এতিয়া গৰম গৰম ভাত হয় সেইটো গৰম গৰম ভাত সেইটো নৰসিংহ চাটনি আৰু আমাৰ সেইফালে নৰয় খাবলৈ ৰেডি কেনেকৈ আছে খাবলৈ হে সেইফালে চা আকৌ গৰম হৈছে নেকি গৰম হৈছে নি মানে পৰিছে নিমখ হৈছে নে নিমখ হৈছে ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু কি কৰিব ঘণ্টিটো বজাই দিব